জীৱনা নেওঁ মই সপোনি বুলি খুব নাটকৰ সপোনীয়া অকলে থাকি যি সংলাপ কয় সেয়া দাঙি ধৰিব বিচাৰিছোঁ দুৰ্যোধনৰ ৰাজসভাৰ অন্ত ইমান চেষ্টা কিবোৰ অথলে যাব পাৰে ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰ আজন্ম সাধনাৰ সফলতা দুৰ্যোধন তুমি ৰজস্বৰ আৰু মই তৃণহীন অন্নহীন তুমি সদায় জীৱিত ফলৰ জ্যেষ্ঠ আৰু মই শত প্ৰেমাত্মাৰ কনিষ্ঠ তোমাতে মোতে ইমান প্ৰভেদ অথচ ইমান আপোন তুমি মোৰ মৰমৰ ভাগী আৰু মই তোমাৰ চেনিহৰ বুদ্ধিদাতা মাতুল আৰু বেছিব নাই দিগন্ত প্ৰসাৰী ৰহদহ জিহ্বা মেলি অগ্নি জ্বলি উঠিব ধৰিছে এটি দুটি কৰি পতংগতাত চাপ দিব ধৰিছে কাৰো সাধ্য নাই তাকে নিৰ্বাৰণ কৰে কাৰো সাধ্য নাই তাকে নিৰ্বাপিত কৰে করুণা এফালে তেজৰ ঢৌ উঠিছে আৰু তই সংগীতৰ ৰাগিনী তুলিছ মৃত্যুৱে মুখ মেলি ঠেলি আহিব ধৰিছে আৰু তই সংগীতৰ সুধা ঢালিছ নহয় ঠিক কৰিছ আনন্দ গুরুকুল যায় হস্তিনাপুর যায় আনন্দ ধন্যবাদ।